আজি তোমালোকে হেৰি কৰিলা এখন বাটৰ নাট কৰিলা যিখন হেল্থি মাদাৰ বা হেল্থি চাইল্ড এই ক্ষেত্ৰত কেনেকুৱা অনুভৱ কেনেকুৱা হৈছে যে এই সমাজত আহি পেলাই বা এনেকুৱা নাট প্ৰদৰ্শন কৰি কেনেকুৱা এটা অনুভৱ হৈছে আমি ইয়াতে মানুহখিনিক বা আমাৰ আমাৰ এগৰাকী মাতৃৰ কাৰণে বা শিশুৰ কাৰণে পুষ্টিকৰ খাদ্য কিমান জৰুৰী আচলতে এনেকুৱা দেখা যায় যে বহুত কিছুমান স্বামীয়ে পত্নীগৰাকী বিশেষভাৱে যত্ন নলয় তেওঁলোকে আহ্বান কৰি চলে আৰু আচলতে থকা সন্তানটিৰ কাৰণে মাতৃগৰাকীৰ আৰু ইয়াৰ কাৰণে চৰকাৰে আমাক বিভিন্ন লগতে আমাৰ মানসিকতা থকা দেখা আমাৰ ঘৰতে কিছু ঢেকীয়া আদি নানান ধৰণৰ খাদ্য আছে লগতে ফল মূল বতৰৰ ফল মূলেও আমাক লগতে পুষ্টিকৰ যিখিনি গতিকে আমি এই বজাৰ বস্তুবিলাক নিবিচাৰি যিখিনি আমাক চৰকাৰে অনুদান প্ৰদান কৰা লগতে আমাৰ থলুৱা খাদ্য ঘৰুৱা খাদ্য এই সময়ত যিমান পাৰি আমাৰ মাতৃগৰাকীক আৰামত ৰাখিবলৈ যত্ন কৰিব লাগে বৰ বিশেষ খাদ্যৰ লগতে পৰিশ্ৰম কৰিবলৈ দিব নালাগে আৰু এই কথাখিনি পুষ্টিহীনতাত কি কাৰণত ভোগে এগৰাকী মাতৃ গৰ্ভস্থ হোৱাৰ পিছত আমি কেনেকৈ দায়িত্ব পালন কৰিব লাগে কি আহাৰ খুৱাব লাগে কেনেকুৱা সুষম আহাৰ আৰু চৰকাৰৰ পৰা যে বিভিন্ন অংগনবাড়ীৰ জৰিয়তে পুষ্টিকৰ খাদ্য যোগান ধৰি আছে এই খাদ্যবিলাক কেনেকৈ খুৱাব লাগে চৰকাৰৰ পৰা কি ধৰণে সাহায্য আহে এইবিলাকৰ পৰা আমি ৰাইজৰ মাজত কেতিয়াৰ পৰা হৈছে এইটো আমাৰ এইটো আজি 4 দিন আমি বিভিন্ন আৰু বিভিন্ন ঠাই আছে খেৰগাঁও ডিমাকুচি এইবিলাক বিভিন্ন আজি আমি খৈৰাবাৰীত কৰিলোঁ তাৰপিছত ওদালগুৰিত কৰিলোঁ আঞ্জলিত কৰিলোঁ আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ আচলতে পোষণ মাহ বুলি ক'লে এই পোষণ মাহটোতহে এনেকুৱা এটা সজাগতা সৃষ্টিৰ কাৰণে নাটসমূহ বা সভা সমিতি পাতে এতিয়া এনে বিশেষ দিন হিচাপে নাই নেকি তেনেকুৱা এতিয়া যে প্ৰচাৰ কৰিছে আপোনালোকে কেনেকুৱা সঁহাৰি পাইছে এতিয়া ৰাইজেও বুজি পাইছে